হাই ফ্ৰেণ্ড, আজি আমাৰ ঘৰত এয়া কিবা চেৱা দিয়া ভাত বনাইছে আৰু কেনেকৈ বনায় আপোনালোকে শুনকচোন এবাৰ। কওকচোন কেনেকৈ কি বনাইছে। কেনেকৈ বনাব লাগে, তলত বা বতুৱা এটা পাতি পানী দি তাত পানী উতলিব লাগিব। উতলি পেলাই খৰাহীটো ফুটাটো উলিয়াই পেলাই তাত চাউল দি পেলাই তলত নেট কাপোৰখন দিব লাগিব। দি তাত চাউল দি বহুৱাই আকৌ কাপোৰ মেৰ দি বা মাটিৰে মেৰ দিলেও হ'ব বা কাপোৰে দিলেও হ'ব। দি পেলাই তেনেকৈ বনাব লাগিব। সেইটোকে চেৱা দিয়া ভাত বুলি কয়। এয়া এতিয়া আমি বনাই আছোঁ এনেকৈ চেৱা দিয়া ভাত বনাই আছে। চেৱা দিয়া ভাত বনাই আছোঁ। এইটো চাউলটো আপোনাৰ বৰা চাউল ল'ব বৰা লাগিব। চাউল ল'ব লাগিব, তিয়াব লাগিব, কোমল হ'ব লাগিব চাউলটো। 3 ঘণ্টা 2 ঘণ্টা তিয়াব লাগিব। তিয়াই পেলাই বনাব লাগিব। আৰু কিহৰ লগত খাব পাৰি? মনৰ কথা, সেইটো গাখীৰৰ লগতো খাব পাৰে বা গাহৰি মাংসৰ লগত বা এনেকৈ খাব পাৰে। নিজৰ কথা সেইটো, তাৰমানে কেনেকৈ নিজে যিটো বস্তু ভাল পায় খায়, কোনে কেনেকৈ ভাল পায় তেনেকৈ থপথপীয়া মাটি দালিৰ লগতো খাব পাৰি। গাহৰি মাংস, মাটি মাহ, বৰা চাউল এনেকৈ খাই পেলাই ভাল পাওঁ। মাটি দালি, বৰা চাউল, গাহৰি মাংস এনেকৈও খাই ভাল পাওঁ। খৰাহি দিলোঁ নহয়, দি পেলাই এনেকৈ পাতেৰে ঢাকি এনেকৈ কাঁহীৰে ঢাকি দিলে মানে সিজি যাব। এতিয়া এইটো মই দেখুৱাই দিওঁ আৰু এনেকৈ বনাব লাগে। এইটো এনেকৈ বনাব। এইটো পানী দি পেলাই পানী দিছে, পানী তাৰপৰা চাউলটো কেনেকৈ দিব লাগে মই এতিয়া ইয়াত কি আছে মই দেখুৱাই দিম। এইটো পাতি পেলাই হেৰি কৰিব নেকি, তলত এতিয়া নেট এখন আছে তলত এতিয়া। তলত নেট এখন আছে ন। নেটখন নিদিলে মানে কি হ'ব, এই চাউলটো এনেকৈ বাকি দিলে মানে সোপা মাৰি ধৰিব নহয় পানী ভাপত। এইটো এনেকৈ বহুৱাই দিলোঁ। ইয়াত পানী উতলি পেলাই ইয়াত হেৰি তাত চাই দি উতলি পেলাই ইয়াত গৰম হৈ পেলাই ভাপ হৈ যাব। এয়া এতিয়া চেৱা দিয়া ভাত হৈ গ'ল। এতিয়া এনেকৈ ঢাকি পেলাই এইটো এতিয়া বনালোঁ আৰু বনোৱাৰ পিছত এতিয়া হোৱাৰ পিছত এই কাঁহীখন এনেকৈ চুই চাব লাগে। এনেকৈ নোৱাৰিলে মানে জদিয়াই থাকিব নালাগে আৰু তোমালোকৰ